তো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল নিউ এটা ভিডিঅ' লৈ স্বাগতম। তো গাইজ আজি ফাৰ্ষ্ট টাইম মটৰ ব্লগ এটা বনাম বুলি ভাবিছোঁ ৰাতি। তো গাইজ ব্লগ তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰু সুৰা মানে এটা মটৰ ব্লগ বনাম বুলি ভাবিছোঁ। তেনেহ'লে গাইজ ভিডিঅ'টো শেষলৈকে চাব গাইজ। বেছি ভিডিঅ'টো ডাঙৰ নহয়, সৰু বনাম বুলি ভাবিছোঁ। তেনেহ'লে ব্লগ গাইজ আৰম্ভ কৰোঁ ভিডিঅ'টো। তো গাইজ ফাৰ্ষ্ট টাইম মানে এইবাৰ আজি মানে মই মটৰ ব্লগ এটা বনাম বুলি ভাবিছোঁ। তো গাইজ চাওক ভিডিঅ'টো কিমানলৈকে মানে বাইকখনো উঠাব পাৰোঁ চাওঁ গাইজ। কোনোদিনো মানে ইমান স্পীডত যোৱা নাই। তো গাইজ আজি মানে দেখাবলৈ চেষ্টা কৰিম গাইজ কিমান পৰ্যন্ত উঠাব পাৰোঁ। যিমানখিনি পাৰোঁ আৰু বেছি যদি নাপাৰোঁ তেনেহ'লে আৰু ইয়াতে আৰু ভিডিঅ'টো সমাপ্ত কৰিম গাইজ। বেছি দীঘল নকৰোঁ ভিডিঅ'টো, খালি সৰু সুৰা কৰি এটা মটৰ ব্লগ বনাম বুলি ভাবিছোঁ। তো গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ এতিয়া উঠিল 64, 66, 68 হ'ল, 70 উঠালোঁ আৰু কমিল মানে গাড়ী আহিছে, ভয় লাগে তো তাৰ কাৰণে আৰু এক্সেলেণ্টটো কমালোঁ। তো গাইজ চলতে ৰহক, কিমান পৰ্যন্ত উঠাব পাৰোঁ খালি চাই থাকিব গাইজ। ফাৰ্ষ্ট টাইম মানে এইবাৰে আমি ৰাতি, দিনতো নহয় গাইজ, ৰাতি খালি মানে ডিউটিৰ পৰা যাওঁতে শেষ হ'ল। ডিউটি শেষ হোৱাৰ লগতে মানে ভাবিলোঁ এটা মটৰ বনাই কিনে যাওঁ। তো গাইজ 77 হৈছে, 77, 73 আৰু কমিল মানে গাইজ। গাড়ী আহে না, ভয় লাগে মানে, ইমান ৰাইডাৰো নহয় মই। 71, 72, 74, 77, 78, 79, 81, 83, 84, 85, 86, 87, 58। তো গাইজ ইমানখিনি উঠিলোঁ আৰু নোৱাৰোঁ, মোৰ ভয় লাগে গাইজ।